খালি পঢ়া শুনা ল'ৰা নহয় দেই মই মানে মোৰ লগৰ আছে উৎপল বৰা আছে হি ৱাজ এ ডিন হিয়াৰ চ' তেওঁলোকে বহুত পঢ়া শুনা কৰিছিলে মই তেতিয়া হাঁহো তাৰমানে তহঁতি ইমান পঢ়া শুনা কিয় কৰিছ তহঁতি ৱাই ইট ডাজন্ট কাউণ্ট ইন লাইফ মই একদম উল্টা কথা কওঁ কিন্তু চ' বি প্ৰিপেয়াৰ্ড ফৰ দেট হোৱাট আই এম ছেইং মই খালি বাহিৰৰ কিতাপ বেছি পঢ়িছিলোঁ তাৰমানে যিকেইখন কিতাপ কলেজত দিয়ে মই নপঢ়োঁ কাৰণ সেইখন এদিন পঢ়িলে শেষেই হৈ যায় আকৌ পঢ়ি থাকিবলৈ কি আছে তাত মই BSc আছিলোঁ ফ্ৰম বিবৰ কলেজ কেমিষ্ট্ৰি মেজৰ য়েছ আজ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছ ফিজিক্সটো মই ভাল পাইছিলোঁ কিন্তু মোক মেজৰ নিদিলে কাৰণ মোৰ মাৰ্কছ কম আছিলে হায়াৰ ছেকেণ্ডেৰী মই হায়াৰ ছেকেণ্ডেৰী ফেইলো কৰিছোঁ এবাৰ দেই আই এম ভেৰি ষ্ট্ৰেইট আৰু ফেইল কৰিছিলোঁ এটা কাৰণে কাৰণ মই কেমিষ্ট্ৰিৰ হেৰি কৰা নাছিলোঁ এইবিলাক কি আছিলে এইটো প্ৰেক্টিকেলছ কাৰণ মই সময় নাপাওঁ মই মিউজিক কৰোঁ ঘূৰি ফুৰোঁ নাটক চিনেমা চাওঁ সেইবোৰ কৰি থাকোঁতে মই ক্লাছ নকৰোঁ ছাৰে ক'লে তোক মই কিয় মই পাছ কৰাম মই এতিয়া মনত আছে কি পেগু ছাৰ নে কি আছিলে আমাৰ কৈছে আপুনি মোক কিয় ফেইল কৰালে মোৰ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ আছিলে বাৰু ঠিক আছে মোক প্ৰেক্টিকেল ফেইল কৰাই দিলে তাৰপিছত আৰু মই বোলো মই নপঢ়োঁ যা পিছৰবাৰ পৰীক্ষা দিলে বাৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত BSc ইয়াত ল'লোঁ এতিয়া কথা হ'ল বিবৰা কলেজ লাইক কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট ইজ চ' ষ্ট্ৰং তাহাঁতি ছানডেও ক্লাছ কৰে মই বোলো মই বাকীকেইদিন ক্লাছ কৰিবলৈ মোৰ দিগদাৰ সময় নাপাওঁ যে আপোনালোকে মোক ছানডে কিয় মাতে মই লাষ্টত আৰু ডিগ্ৰী ছেকেণ্ড ইয়েৰ ফিজিক্সৰ পৰীক্ষা দি আছোঁ পেপাৰখন ফাইল থৈ পেলাই ওলাই গুচি আহিলোঁ মই বোলো এই ডিগ্ৰীটো মোক নালাগে এইটো বেলেগ এজন ল'ৰাৰ যোগ্য তেওঁ পাব মোক কোনো দৰকাৰ নাই প্ৰিন্সিপালে মোক সুধিলে প্ৰিন্সিপালে দেখি গ'ল কথাটো মোক সুধিছিলে যে তই কি কৰিম বুলি ভাবিছ কৈছোঁ মই মিউজিক কৰিম চিনেমা কৰিম গান গাম কৈছে পাৰিবি য়েছ আই উইল ডু ইট সেই বছৰে মই আই had the gold medal in কি এইটো ইউথ ফেষ্টিভেল ইন গুৱাহাটী ইউনিভাৰ্চিটি মোক জোৰ জবৰদস্তি গান গাইছে দেই মই তেতিয়া বাহিৰত গান নাগাওঁ আমাৰ এজন ছাৰ আছিলে জগদীশ গোস্বামী ছাৰ হি ইজ নট এ ছাৰ হি ইজ লাইক আৱাৰ ফ্ৰেণ্ড ষ্টিল আৱাৰ ফ্ৰেণ্ড চ' জগদীশ গোস্বামী ছাৰে মোক ক'লে যে আমাৰ ৱেষ্টাৰ্ণত কোনো নাই so you should go and you should sing we need a medal because Cotton is going first so okay sir I'll do it মই গান এটা গালোঁ I had the gold medal I came back and I was a hero in one night in Bibora College and next year it was a golden jubilee for Bibora College and I was sitting with the principal I was the chief guest there so that's like the journey from a cycle so I always believe in cycles wheels basically আপোনাৰ এই সাইকেলৰ যাত্ৰা তাৰপিছত চাৰিচকীয়াৰ যাত্ৰা এবাৰ এৰোপ্লেন পালে মই আৰু এখন চাইকেল কিনিছিলোঁ হয় আহিব আমাৰ কেম্পাছত আৰু এখন চাইকেল কিনিলোঁ সেইখন একদম পাতল অলপ দামটো বেছি এনেকৈ হাতেৰে দাঙি দিব পাৰি মোৰ এইখন কি চাইকেল কিনি আনিলোঁ তাৰপিছত দেখিলোঁ মোৰ ঘৰত যিটো ল'ৰা থাকে অৰুণ এতিয়া সি গৰিমাৰ লগত হি ইজ দ্য চিফ এছিষ্ট দেয়াৰ ফৰ কষ্টিউমছ এণ্ড অল সি বজাৰ কৰিবলৈ যায় সেইখনলৈ সি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে আপুনি চলাব নাপালে মানে না মই দুদিনমান চলালোঁ তাৰপিছত মানে মই যেতিয়া চলাওঁ মই ৰাতি ওলাওঁ বাৰু বোলো চাইকেলিংটো ভাল ইটছ এ গুড এক্সাৰচাইজ যেতিয়া চলাব যাওঁ পিছফালে তেওঁলোক থাকে গাড়ী লৈ কোনোবাটো যাবই আৰু তাৰপিছত অকল চেল্ফি হয় তাৰমানে চাইকেলিং নহয় সেইকাৰণে মই চলোৱা বাদ দি দিলোঁ মই বোলো এইটো বস্তু মোৰ দ্বাৰা এতিয়া নহ'ব তেতিয়া হৈছিলে এতিয়া নহ'ব গতিকে চাইকেলখন বাদ দি দিলোঁ তাহাঁতি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে চ' উপায় নাই আৰু
So that's a sadness in my life. চাইকেল চলাব নোৱাৰে এতিয়া আৰু সেইটো জুবিন গাৰ্গ হোৱাৰ ডিসএডভান্টেজ হৈছে নেকি বাৰু? Of course, yeah. এইটো কি বস্তু সেইটো এটা ডাঙৰ প্ৰব্লেম। মই কেতিয়াবা ভাবোঁ তাৰমানে কি why I became জুবিন গাৰ্গ। মইতো এইটো ভাবি পেলাই মই মিউজিক কৰা নাছিলোঁ বা গান গোৱা নাছিলোঁ বা চিনেমা কৰা নাছিলোঁ, বাট এতিয়া টয়লেটত গ'লেও চেল্ফি, you know that I can go anywhere. The problem is that I can, মই খালি ঘূৰি ফুৰোঁ, একো নাই, সেইকাৰণে ৰাতি ওলাওঁ, ৰাতি মানুহ কম থাকে। So but it's a disadvantage, yeah, of course. দাদা গান এটা সন্মান। গাব নেকি? গান গাম জানো আজি? আজিতো গান গাবলৈ অহা নাই।